তো হেল্ল' ফ্ৰেণ্ড, কি খবৰ আৰু স্বাগতম জনাইছোঁ মই যে অন্য এটা ভিডিঅ'লৈ এই পথাৰৰ মাজৰ পৰাই। তো মাথা খজাই কি ভিডিঅ' বনাম, কি টপিকৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবি আহি পথাৰৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। বাকী যি হয় দেখা যাব। বাকী সেইপিনে চাই থকা দেখি নাভাবিব দিয়ক কাৰোবাৰ ছোৱালীটোৰ লগত কথা পাতিছোঁ বুলি। ঘৰত মায়ে গালি দিছে, কি ভিডিঅ' বনাই আছোঁ অকলে অকলে বুলি। তাকে কৈছোঁ এই বনাইছোঁ যিটি বুলি। আৰু গাত খজুতি ধৰিছে বুলি নাভাবিব দিয়ক, গা নাই ধৰা বুলি। তো উইদাউট টপিক আৰম্ভ কৰিছোঁ ভিডিঅ'টো। তো ঘৰত মাতিছে, ঘৰত গৈ লওঁ, তাৰপিছত দেখা যাব কি হয় কি নহয়। কি ভিডিঅ' বনাম নাজানো আৰু। তো কি ভিডিঅ' বনাম নবনামকৈ ভাবি থাকোঁতে দাদাহঁত আহিলে বিয়া মাতিবৰ কাৰণে। বিয়া মাতিব যাওঁ ব'ল বুলি লগ ধৰিলে। ঘৰৰ গাঁৱৰ ওচৰত শান্তি বিয়াখন আছে, তাকে মাতিব গৈ আছোঁ এতিয়া। বাঁহ গছৰ তলে তলে দলং পাৰ হৈ আৰু সেই মুখত কিবা বেলেগ নহয় দিয়ক, তামোলে চুবাই আছোঁ। আৰু আগত সেই আমাৰ দাদা গৈ আছে ধুনীয়াকৈ হাতত বিয়া চিঠি লৈ। দে দলং পাৰ হৈ গছ তলে বাঁহ তলে বিয়া মাতি ফুৰিছোঁ আৰু। উপায় নাই, ভিডিঅ'ও বনাব হ'ব, সেইখিনি বিয়া মাতিবকে গুচি আহিলোঁ আৰু। বাকী তিনিআলিতে বহি ল'লোঁ। এটাই গৈছে সেই ইটো চাইডে বিয়া মাতিবৰ কাৰণে, সি আহি ল'ব, তাৰ কাৰণে ৰখি দিছোঁ, অলপ বহি দিছোঁ ইয়াতে। তো ৰখি আছোঁ মুখত তামোল চুবাই সি অহালৈ। আৰু বাকী সিহঁতৰ আগত পঠাই লৈ মই এতিয়া পিছপিনৰ পৰা যিহেতু ভিডিঅ' বনাই যদি গমেই নাই পোৱা। আৰু বাকী এয়া ৰ'দৰ পোহৰ খাই মাতি ফুৰিছোঁ আৰু বিয়া, উপায় নাই। দে আজি হয় দেখা যাব। আৰু বাকী সিহঁতক আগত পঠাই লৈ, আগত মানে সিহঁতে ইমানো আগত যোৱা নাই আৰু এই এটাক আগত পঠাই লৈ মই পিছপিনৰ ভিডিঅ' বনাই আছোঁ। আৰু এইটোৱে আৰু আমাৰ গাঁৱৰ পঢ়া ৰাস্তাটো। আৰু সেইপিনে সেইখন আমি পঢ়া এম.ই. হাইস্কুলখন দেখাম দিয়ক ওচৰত পালে, ৰ'ব। আৰু মাক কচম কৈছোঁ, ৰ'দটো এনেকুৱাকৈ চকুত পৰিছে নহয়। এতিয়া দুপৰীয়া মানে কি গধূলি 4টা বাজিছে, তথাপিও ইমান ৰ'দটো চোকাকৈ ওলাই আছে নহয়, নকৈছোঁ এইডোখৰ। বাকী এইখনেই হৈছে আমি পঢ়া এম.ই. হাইস্কুলখন। আগত এখন খেলপথাৰখনৰ ৰাস্তাটোৰ কাষতে, য'ত নেকি আমি 6-5 বছৰ দিন ইয়াতে পঢ়িছিলোঁ। বহুত স্মৃতি আছে ইয়াত। আৰু এতিয়া এইটোৱে আমাৰ গাঁৱলৈ অহা ৰাস্তাটো। মানে ৰাস্তা ভাল নহয় দিয়ক, আহিব পাৰিব হ'লেও আহোঁ বুলি ক'লে। আৰু বাকী সোমাই গৈ আছে মানুহ ঘৰে ঘৰে, সিহঁতে বেলেগ এটা চাইডে গৈছে, আমি এটা চাইডে গৈ আছোঁ লাহেকৈ। আৰু এইখন আমি পঢ়া LP স্কুলখন। আগতে অকল সেই এতিয়া নতুনকৈ ৰং দিয়া অকল সেইডোখৰতে আছিলে, এতিয়া নতুনকৈ আকৌ ছাইডৰ সেইটো বনালে। বাকী এয়া মানুহৰ ঘৰত সোমাই আছোঁ। আৰু এই দাঁত নিকটাই হাঁহি থকাতে বেলেগ কিবা জোক মাৰিছে বুলি নাভাবিব দিয়ক। আগত ধুনীয়া ছোৱালীজনী গৈ আছে, তাকে ইংৰাজী টকিং কৰিম, কোনে কৰিব তাকে ভাবি আছে। তাকে কৈছে মই কৰিম বুলি। দিয়ক এয়াই জীৱন। তো আমি এতিয়া আহিছোঁ 3টা, এটা সোমাব দিলোঁ, বাকী আমি ৰাস্তাত বহি তাক ৰখি আছোঁ লাহেকৈ, সি ওলাই আহিব বুলি। তো সেইজন আহি আছে আমাৰ মহাশয়, হেণ্ডচম কিউট বয়। হাতত ঘড়ী, ফুল চাৰ্ট লগাই যি ষ্টাইলত আহিছে। আৰু আমি আহিছোঁ একদম ধুদৰ পচলা খাব নাপাব ভূতটোলৈ। আৰু গৈ আছোঁ গোটেই 3টা, দেখাই দিছোঁ সিহঁতকো অলপ নহ'লে আকৌ কবি ন ক'ত 3টা আহিছোঁ অকলে আহিছোঁ বুলি। গোটেই হেণ্ডচম বয়বিলাকৰ লগত, আৰু মই চুলি জাপৰাটো। দে আৰু এয়াই জীৱন, এনেকৈ থাকিব লাগিব। আৰু এইটো আমাৰ নামঘৰটো গাঁৱৰ ৰাইজৰ। আৰু সিহঁত দুটা সোমাই গ'ল মানুহ ঘৰত, মই পিছপিনৰ পৰা ভিডিঅ' বনাই আছোঁ লাহেকৈ। তো সিহঁতকনো কিমান কষ্ট দিম, ময়ো 3খনমান চিঠি লৈ ল'লোঁ আৰু লাহেকৈ ময়ো অকণ বিলাই দিওঁ, সহায় কৰোঁ বুলি। আৰু ৰাস্তা যিহে অৱস্থা, ভিডিঅ' বনাই যাতে ক'ৰবাত উফৰি নপৰিলেহে ৰক্ষা। তো বিয়া মাতি গধূলি হৈ গ'ল, গমেই নাপালোঁ। গোটেই গাঁওখন খোজকাঢ়ি ভাগৰো লাগিলে। এতিয়া লাহেকৈ বিয়া ঘৰত সোমাই মেলি ঘৰত যাম আৰু লাহেকৈ পানী খাই। তো আজিলৈ ভিডিঅ'টো ইমানে বেছি দীঘল কৰাও নহয়, বিয়া ঘৰত সোমালোঁ, অকণমান বহিলোঁ তাতে লেকচাৰ মাৰি, তাৰপিছত আহিলোঁ ঘৰলৈ। তো এতিয়া এই পথাৰ মাজত আহি ভিডিঅ'টো এডিট কৰি আছোঁ। ঘৰত আহি এডিট কৰিম বুলি ভাবিলোঁ, তাৰপিছত ঘৰত কাৰেণ্টটো গ'লগৈ আৰু যিহে ফেন গৰমত একো এডিট কৰিব নাপালোঁ। বিশেষ কিনো ক'ম সেয়াই। বাকী যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বাকী ধন্যবাদ, লগ পাম আকৌ নেক্সট ভিডিঅ'ত। বাই বাই, টাটা।